আজি ৰাতিপুৱাই যাবলৈ ওলাইছোঁ মুম্বাহঁতৰ ঘৰলৈ আৰু জেঠাইহঁতৰ ঘৰলৈ বুলি। ইয়াৰ পিছত মই এইবাৰে আহিছোঁ কাৰণ তাৰপিছত মোৰ পৰীক্ষাই চলি গ'ল আৰু পৰীক্ষা দি যদি মই এতিয়া আহি নাযাওঁ পাছত মই আকৌ আহিব নোৱাৰিম। এয়া হ'ল তাৰ পিছদিনাৰ ভিডিঅ'। বছৰটোৰ প্ৰথম মঙলবাৰ বুলি মুম্বাই যোৱাৰ কথা আছিলে হনুমান মন্দিৰলৈ আৰু ময়ো লগতে ওলালোঁ। মানুহৰ যি ভিৰ মই উশাহটোও ভালকৈ ল'বলৈ পোৱা নাছিলোঁ। কেনেবাকে চাকি জ্বলাইছোঁ বুলি ক'ব লাগিব। গৈ ভালেই লাগিলে মানুহৰ ভিৰ যদিও, কাৰণ মোৰ একো প্লেনিং নাছিলে, মুম্বাহঁতৰ লগতে পটককৈ মিলি গ'ল। আৰু এইফালে মানুহৰ ভিৰ দেখি মই মাস্কে খুলিবলৈ পাহৰি থাকিছিলোঁ আৰু মাৰি থকাটো ভালো, কিবা নতুন ভাইৰাছ এটা আহিছে বুলি শুনিছোঁ, নাজানো আৰু আপোনালোকেও কেয়াৰ লৈ থাকিব আৰু ভালকৈ। বাকী ভগৱানে আপোনালোকক সকলোৰে মংগল কৰক, সকলো ভালে থাকক, নতুন বছৰ সকলোৰে ভালে যাওক। আচ্ছা, আপোনালোকক এই ভিডিঅ'টোৰ মাজতে এটা কথা সুধোঁ, আপোনালোকে মোৰ কেনেকুৱা ভিডিঅ' চাই ভাল পায় আজি প্লিজ কমেণ্ট এটা কৰি যাবচোন দেই। তাৰপিছত আহি অলপ ৰেষ্ট লৈ ডাইৰেক্ট আহি গ'লোঁ জেঠাইৰ ঘৰলৈ আৰু পপলক চাওক ইমান ডাঙৰ হৈছে। আজি মই পপলৰ ঘৰতে থাকিলোঁ আৰু যিমান টাইম থাকিলোঁ অকল তাৰ লগতে খেলি থাকিলোঁ, কাৰণ বহুত দিন লগ পোৱা নাই, আকৌ লগ নাপাওঁ যিহেতু, আৰু আলহী ঘৰত যিহেতু মই বৰ বেছি ভিডিঅ' কৰি নাথাকোঁ। 3 দিনৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ।